দিয়া মোবাইলটো দিয়া মই যাওঁ নহয় এইটো চাব নালাগে মানুহ মই যাওঁ নহয় দিয়া আকৌ যাওঁ নহয় মোৰ দেৰি হৈছে নহয় মই ডিউটিলৈ যাব লাগিব নহয় মই ডিউটিলৈ যাব লাগিব কোচত লৈ দিম যাওঁ মই কোচত নাকান্দে দে মই আহিম ন সোনকালে আহিম সোনকালে আহিম তুই পুতলাটোৰ লগত খেলা মানুহ যাবা দেই Good morning. Good morning. Oh shit! Oh shit! Dukol sa pasok. Bukan dukol. Ini kok kaldu tontonai গৈছে ডিসকাশন আপোনাৰ ঘৰলৈ আহি মই কাৰ লগত ডিসকাশন কৰিম আপোনাৰ লগত ডিসকাশন আপুনিও পুলিশ ময়ো পুলিশ পুলিশে পুলিশে ডিসকাশন আইটু পুলিশ ধান্দাবাজি পুলিশ নয় উলা উলা পুলিশ করছো কোচ তোমার বড় দুধ ভাঙি দে যা উলা পুলিশ নয় উলা পুলিশ নয় হ্যাঁ এটা কেমন মাথাটা গরম করে আহে ডিউটি সময় কাম উঠু করে আহে জানো সব মানে তা তো কি আছে স্যান্ডেল পুলিশ আঙ্কুল ক'ত আছে মাৰাতে মান মাৰি আছে হা ক'ত আছে পুলিশ আঙ্কুল আই কাকেৰা হা চোখ লোক কিয় লাগে মানুহে মানুহলে চাব এৰা বহিপাত এক বিস্তাক কিনে আৰু আজিৰ পৰা পুৰা কিতাপৰ কামত লাগি যাম এই বহিপাত এক দিস্তা লৈ আহো লকডাউনত পুলিচলৈ ভয় নালাগে পুলিচলৈ মোৰ
আৰে পুলিচৰ লগত একেলগে উঠা বহা কৰা মানুহ তেনেহ'লে আপোনাৰ একো নকৰে যাওক বাৰু আগত কি কাৰোবাক কিবা কৰিছে নেকি তো চাৰিআলি সমূহত কেইবাটাও ল'ৰাক আঁঠু কৰাই থৈছে দেখোন হয় নেকি ক'ত যা সেই মোবাইলটো ঘৰত এৰি থৈ আহিলো ইয়াৰ ওস্তাদি সত্ৰাধিকাৰ নাই নে কিয় জানো বাইকত দেখা নাই আচ্ছা আপুনি প্ৰশ্নটো কৰি দিলে যে কোনটো বহুত দিন ধৰি চকুৱে চকুৱে কি খেলা কৰি আছে লকডাউনৰ কেইদিন মণি মোৰ লগত নাথাকে আঁতৰত থাকে বেয়া লাগে দেই এই মানুহগৰাকী আকৌ গিৰিয়েকে পুলিচত চাকৰি কৰি নগাঁৱত পষ্টিং আচ্ছা আপুনি জেগাখন চলাই আছে নিজৰ বুলি হেল্ল' ছাৰ হয় ছাৰ মই থানাতে আছোঁ হয় ঠিক আছে ছাৰ মই গৈ আছোঁ অ'কে ঐ ঐ ছাৰ এফালে আছোন ক'ত ঘূৰি ফুৰিছ ছাৰ হাজিৰা পাওঁ নেকি ওলাই আহিছোঁ বৰ অসুবিধা হৈছে ছাৰ তই নাজান লকডাউন চলি আছে হাজিৰা কৰা মানুহ ছাৰ কি কৰিব ৰ এইটো ল আৰু ঘৰৰ পৰা নোলাবি চিধা ঘৰত যা যা ঠিক আছে ছাৰ ছাৰ ধন্যবাদ ছাৰ হ'ব যা 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 ছাৰ আহিছোঁ যা কি হ'ল চাইছোঁ কি চাইছোঁ লকডাউন বোলো ভালকৈ পালন কৰিলে নিজৰ বুলি বহুত ধুনীয়াকৈ লকডাউন পালন কৰাই দিছে আৰু ঘৰত মুখত লেকাৰ মাখিৰ কথা কবি কিন্তু প্ৰথমতে ভৰিটো লেকাম লগাই লওঁ আমি বাৰু মাছে মাংস খাই আছোঁ সি বাৰু ভালকৈ খাবলৈ পাইছেনে নাই ফোন এটা কৰি খবৰ তাকে ল'লে ভণ্টি ক দাদা তই বাৰু খোৱা বোৱাবোৰ ভালকৈ কৰিছনে পুৰা দিনে ৰাতিয়ে এনজয় কৰি আছো হয় নেকি কি কি খাইছনো কি মানে এসাঁজত যদি ভাত দালি ভাজি এসাঁজত আকৌ দালি ভাজি ভাত আকৌ সেইটো সাঁজত আকৌ ভাত দালি ভাজি পুৰা এনজয় এইটো মানে হ'ব ফোন ৰাখ ছাৰ এই লকডাউনত কি হ'ল কিয় আহিছা ঘৰত খাব একো নাই ছাৰ এতিয়া চুপ আগতে চুপ এইটো আগতে লগালেচোন এইটো খোৱা বস্তু নেকি ননচেন্স এইটো চেনিটাইজাৰ হয় মূৰ্খ এইটো হাতত লগাই ছাৰ এতিয়া ক কি হ'ল ছাৰ মধ্যবিত্ত পৰিয়ালৰ ল'ৰা যে কোনে ভিক্ষা চিক্ষাও নিদিয়ে এই কান্দিব নালাগে চকুৰ পাণ চানি ওলাব নালাগে এই পইচাটো ল বজাৰ চজাৰ কৰ আৰু চিধা ঘৰত যাবি আৰু মাস্ক এটা কিনি লৈ ল'বি মুখত লগাব যা হ'ল হ'ব 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 যা কি হ'ব বিশ্বনাথে এনি টাইম পৰি নাথাকিবি অলপমান কাম চাম কৰিবি আকৌ নহ'লে তেজ পানী হৈ যাব তই কোনদিনাখন মোক বিচনাত পৰি থকা দেখিলিও ল'ৰা নহয় মই মানে জাষ্ট এডভাইচটো দিছোঁ আৰু হ'ব তোৰ এডভাইচ তই তোৰ নিজৰ লগতে ৰাখ মই ভাত খাওঁগে দে কিহেৰে খাবি ভাত মাছ আছে কি মাছ এই জোঁৱাইৰে ৰাতিপুৱাই শ'ল মাছ 2 কেজি আনিছিলে যা এই খাগৈ যা পাত ঠিক আছে ৰাখ সিহঁতে শ'ল মাছেৰে ভাত খাইছে আৰু মই হাতে চাই গঢ়াই দিম হাতত কাম এখাৰু গুড মৰ্ণিং ছাৰ গুড মৰ্ণিং বাথৰুমলৈ যায় মই এই ৰহস্যটো বুজি নাপাওঁ কি ৰহস্য ছাৰ মানুহে ক'ৰবাৰ পৰা আহিলে কিয় বাথৰুমত যাবলৈ মন যায়
আপুনি কেতিয়াবা পেচাব চেচাব কৰিব লাগিলে বাহিৰত আপোনাৰ ক'ৰ পৰা গাড়ী এখন আহি ওলাই আহি সেই ৰখাইছে মই বুজি নাপাওঁ ছাৰ মোৰতো ৱালত মাৰি ভাঙি দিমতো আপোনাৰ গাত নোৱাৰি থাকক গাতে হাতিব নোৱাৰে এতিয়া চবে মোৰ মোৰতো ভাঙি ভাঙি কিয় কৰি আছে বেয়া কথা দেই বেয়া কথা কি বেয়া কথা বিয়া পতা মানুহে পৰস্তিক চোৱাটো পাপ এজনে কি শুনাই কিবা গম পালে নেকি কি হলো এক্সিডেন্ট চাৰ্টাৰত থাকোঁতে গুলি লাগিছিল তেতিয়া উকাইছে বিষ পোহা হৈছে বুলি ক মই বেলেগ এটা কথাৰ কাৰণে আহিছিলোঁ কি যদি কিবা পইচা পাতি লাগে ক'ব হেল্প কৰিম মোৰ আকৌ কিয় পইচা পাতি ক'ব আঠেকে পিঠেকে লাগিবও পাৰে কিহ আঠেকে পিঠেকেডাল আছে অঁ লকডাউনটো দিছে ঘপকে প্ৰয়োজন হ'ব পাৰেতো লকডাউন অকল মুখে দিছে এই নেলাগিলে নেলাগে সুধিছো আৰু উগালি স্বাধীনতাতেই গ'ল এইখান ৰঙালীও কঙাল কৰি তই ইয়াতে পঢ়ি আছো যে কি ভাবি ঠিক আছে হাতনি হয় আপুনি মানুহটোক আপুনি লক্ষ্য কৰি দিছে আপুনি মোৰ লগত গ'ল মানুহটোক অকল অবজাৰ্ভ কৰি একো সুধিব লাগে কি কৰিব পিছত মই কৰিম গাৰ্গে কিবা গম পালে নেকি মইনো কি কৰিছোঁ মানুহজনীলৈ চাইছোঁহে একোতো পাপ কৰা নাই ছাৰ কিবা ক'ব নাই গুচি যাওঁ গুচি যাওঁ এনেকৈ যাওঁ কি পঢ়িছে ৰাকেশক লগ পাইছিল নেকি কথা পাতিছে কি পাতিছিল ৰাকেশৰ লগত কি কথা পাতিছিল কওকচোন এই আপুনি অভদ্ৰ নে কিহে আপোনাক কথা এটা সুধি আছো গুৰুত্ব দিয়া নাই যে আপুনি মোক কিবা সুধিছিল অঁ আপুনি উত্তৰ দিয়া নাই কিয় ঠিকেদাক দেখি কিবা অনুমান কৰিব পাৰিলেনে নাই ঠিকেদা অবৈধ প্ৰেমত পৰিছে লাগে তোক বিশ্বাস নকৰে ঠিকেদা কেম্পাছত থকা যে বোৱাৰীগৰাকী বাচ্চাটো বাহিৰত চৰিবলৈ দিলে ঠিকেদা আকৌ বেলেগৰ কেঁচুৱা এটা কান্ধত তুলি লৈ একদম কি কাপোৰ শুকুৱাইছে কি কাপোৰ শুকুৱাইছ মই কি কৈ আছ ছাৰক তই ছাৰ ছাৰে জানে মই যে মণিৰ বাহিৰে বেলেগৰ চকুলৈ চাইও নাপাওঁ তই ছাৰক কি লগাইছ সেই মানুহজনীৰ লগত মই তথা লাগি চাই আছো বুলি লগোৱা নাই চাই আছে সেই পিতকলিটোৱে মোক এনেকৈ আঙুলিয়াই দেখুৱাই দিছে আপোনাৰ মণিপুৰ কাৰণ লকডাউনত ঘৰত নাই ইফালে মানুহগৰাকী গিৰিয়েকটো নগাঁও ডিউটি মাৰি আছে সেইকাৰণে মই চাই আছো কি হৈছে একো হোৱা নাই ছাৰ কি বিয়া পাব ছাৰ কি বিয়া পাব এই পৰিস্থিতি থানাত এইবিলাক কৰি আছে আপোনালোকে